Hi, good morning. স্বাগতম জনাইছো সানৰাইজ মিউজিক অমিও ইউটিউব চেনেলটোলৈ আৰু আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আৰু আজি আমাৰ গাঁৱত আজি গণেশ পূজা আছে আৰু গণেশ পূজাৰ দৃশ্যসমূহ বা পৰিৱেশসমূহ মই আপোনালোকক দেখুৱাই যাম গতিকে চাই থাকক আজি আমাৰ গাঁৱত গণেশ পূজা আছে আৰু গণেশ পূজাৰ উপলক্ষে আজি খিচুৰি বনাব গতিকে খিচুৰিৰ কাৰণে ইয়াত চব্জি কাটি আছে আমাৰ মহিলাসকলে ধুনীয়াকৈ তামোলতে বিৰাট দাঁত হৈছে পুৰত হ'ল বাংলা তামোল এয়া কবি কাটি আছে আৰু ইফালে আছে পিঁয়াজ ইফালে আছে আলু ইয়া আজি আমাৰ গাঁৱত গণেশ পূজা আছে গণেশ পূজা উপলক্ষে এয়া আমাৰ প্ৰসাদসমূহ আৰু এয়া আমাৰ ফ্লুট এয়া আমাৰ গণেশ পূজা আৰম্ভ হৈ আছে আমাৰ দুধনৈ সমষ্টিত বিধায়ক মাননীয় শ্ৰীযুত যাদৱ চৰকাৰী ডাঙৰীয়া দেৱ আজি আমাৰ গণেশ পূজাত উপস্থিত হৈছেহি আৰু তেখেতক আমি সকলোৱে আদৰণি জনাই আছোঁ এয়া হৈছে আমাৰ মাননীয় শ্ৰীযুত যাদৱ চৰকাৰী ডাঙৰীয়া দেৱ মানুষের গায়ে বছর বিগত 2009 ইং সনকা
ইয়াৰ পিছতে আমি মাননীয় সভাপতি ডাঙৰীয়া, এই সভাত উপস্থিত থকা আমন্ত্ৰিত এই অঞ্চলৰ স্থানীয় ব্যক্তিসকল, খিচুৰি কেনেকুৱা হৈছে? বহুত ভাল হৈছে। বহি খাওক আৰামত, এনেকৈ থিয় হৈ কিয় খাই আছে? বহি লওক। এয়া আমাৰ গণেশ পূজাত খিচুৰি খাই আছে। এয়া আমাৰ ত্ৰিখামণি ৰাভা। খিচুৰি খালনে? এই কেনেকুৱা লাগিল তোমাক? ভাল লাগিছে নে নাই খিচুৰি? ভাল লাগিছে দে। এইফালে চা, আমাৰ মহিলাসকল খিচুৰি খালনে নাইবা? খাইছে? ভাল হৈছে না? ঝালা হৈছে নেকি? আচ্ছা, খিচুৰিটো অলপ ঝালা হৈছে বোলে।